हेलो फ्रेंड्स, मैं कवितार नतुन एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइछो। আজি भिडिओटी हब चिकेन रेसिपि केरला स्टाइलत और लगते बिरियानिও बनाम। चाइ थाककचोन आपनालोके भिडिओটো अकनो स्किप नकराকৈ। एया मैं चिकेनखिनि रेडी करि लैसिलो। यात मसला दिसो चिकेन मसला, रेड चिली, धनिया पाउडार और निमख हालधि। निमखটো आपनालोকৰ प्रयोजन अनुसरि দিব। या चिकेनखिनि मैं फ्राई कर लैसिलो। तेलखिनि जेहेतु आगतीयाকৈ मैं गरम कर थैছোঁ। एया मोर चिकेनखिनि फ्राई करा हो गइছে। एया इतना मैं ग्रेवी कारण रेडी होइছোঁ। एया अलप तेल ढाली लैছোঁ केराहीটো गरम কৰি। लगते एया मैं नरसिंह पात अलप দি লৈছোঁ। अलप केराहीখন नजलिবৰ কাৰণে জুইটো অলপ কমাই ল'ব গেছটো। एया मैं আগতীয়াকৈ বনাই লৈছিলোঁ। एया ৰচুনখিনি দি দিলোঁ। আগতীয়াকৈ পেষ্ট বনাই থৈছোঁ। এয়া এতিয়া মই ৰচুনখিনি অলপ ভাজি ৰঙা কৰি ল'ম। নহ'লে কেঁচা হৈ থাকিলে যিটো গোন্ধ ওলাব, সেইকাৰণে অলপ ৰঙচুৱা কৰি ল'ব আপোনালোকে। গেছটো কমাই ৰাখিব। एया रसुनखिनि रঙा हो गल। तार लगत इतना मैं दिम आगतीयाকৈ जेहेतु मैं दी थैছিলোঁ पियाज मिक्सित। या पेस्ट इयात एड कर दिছোঁ। लगते काटि थोआ पियाजखिनि ढाली दिছোঁ। अलप ग्रेवीটো ভাল হ'বৰ কাৰণে मैं पियाजखिनिও पेस्ट कर লৈছিলোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম মই। এতিয়া গেছ या पियाज নহৰু आदा रঙচুৱা हल। ইয়াত এতিয়া মই যেহেতু দিছিলোৱে চিকেনত মছলা, তাত এতিয়া কম পৰিমাণে অলপ মছলা এড কৰিছোঁ। চিকেন মছলা দিছোঁ, মিট মছলা কম পৰিমাণে দিব আপোনালোকে। আগত দি থোৱা আছে যে। এতিয়া মিক্স কৰি লৈছোঁ। গেছটো অলপ বঢ়াই ল'ব। অলপ পানী মিক্স কৰিছোঁ। পানী নিদিলে মছলাখিনি ৰঙা হৈ যাব আৰু লাগি ধৰিব কেৰাহীত। অলপ পানী ছটিয়াই লৈছোঁ। অলপ টাইম ভাজক মছলাখিনি সিজালে। এবাৰ এনেকৈ বনাই খাই চাবচোন, ভাল পাব খাই। এয়া এতিয়া মছলাখিনি সিজি হ'ল। তাত এতিয়া মই মিডিয়াম সাইজৰ দুটা বিলাহী পেষ্ট বনাই লৈছোঁ। এয়া এতিয়া ইয়াত এড কৰি দিছোঁ। ভালদৰে মিক্স কৰি ল'ব। অলপ বিলাহীখিনি সিজিবলৈ দিব। বিলাহীখিনি সিজাৰ পিছত
আগতীয়াকৈ ভাজি থোৱা চিকেনখিনি ঢালি দিব। আৰু 10 মিনিটমান টাইম আপোনালোকে এনেদৰে ঢাক মাৰি থৈ দিব। ভালকৈ সিজিব বস্তুটো। এয়া গ্ৰেভিখিনি এয়া ৰেডি হৈছে। মই আগতীয়াকৈ ভাজি থোৱা চিকেনখিনি ইয়াত ঢালি দিছোঁ। ভালদৰে মিক্স কৰিব। ভালকৈ মিক্স কৰিব চিকেনখিনি। এয়া অলপ টাইমৰ কাৰণে মই আকৌ এবাৰ ঢাকনটো লগাই দিম। এয়া চিকেন কাৰী আমাৰ এয়া ৰেডি হৈ গৈছে। ইয়াত মই কোনো ধৰণৰ জলকীয়া এড কৰা নাই, যিহেতু আমাৰ বাবুৱে খাব। আপোনালোকে জলকীয়া দিব পাৰে, জলকীয়া দিয়া নাই ল'ৰাৰ কাৰণে। আৰু বিৰিয়ানীত অৱশ্যে বেছি জলকীয়া নিদিয়ে বাৰু, বিৰিয়ানী চিকেন যিহেতু। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, দেখাতে ধুনীয়া লাগিছে, খাই যে কিমান টেষ্ট লাগিব এবাৰ ট্ৰাই কৰি চাব। এয়া মই অলপ তেলতে কাজুখিনি আৰু লগতে কিচমিচখিনি অলপ গৰম কৰি লৈছোঁ। এয়া কাজুখিনি ফ্ৰাই হৈ গ'ল। এয়া বিৰিয়ানী চাউলখিনি মই ধুই ল'লোঁ। আপোনালোকে চাউল যিমান দিয়ে তাৰ প্ৰয়োজন অনুসৰি পানী দিব। লগতে মই আগতীয়াকৈ ভাজি থোৱা কাজু আৰু কিচমিচখিনি ইয়াতে এড কৰি দিছোঁ। এড কৰি দি মই ইয়াত 2টা চিটি আহিবলৈ দিম। এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ আছে। ইয়াত এতিয়া মই এড কৰিম ঘি। আপোনালোকৰ যিমানখিনি চাউল লৈছিলে বিৰিয়ানী চাউল তাৰ পৰিমাণ চাই পিনি দিব ঘিউ। মই ইয়াত ঘিউ এড কৰিলোঁ। এতিয়া চব মিক্স কৰি দিব। এয়া মই মিক্স কৰিলোঁ। এয়া সম্পূৰ্ণ মিক্স হ'ল। এয়া চিম্পুলকৈ এটা বিৰিয়ানী দিলোঁ আপোনালোকলৈ, এবাৰ ট্ৰাই কৰি চাব। এয়া আমাৰ এতিয়া বিৰিয়ানী ৰেডি হৈ গ'ল। অলপ টাইম গৰম কৰি ল'ব। এয়া মোৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। এবাৰ ট্ৰাই কৰি চাব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।